নেজানো কিয় এতিয়া মোৰ কাকোৱেই ভাল নালাগে। তাই যোৱাৰ পিছত এতিয়া মোৰ কাকোৱেই ভাল নালাগে। তাই মোক অকলে এৰি গুচি গৈছিল আৰু মই এতিয়াও অকলেই আছোঁ। এতিয়া মোৰ মনেই নকৰে কাৰোবাৰ সৈতে কথা বতৰা পাতিবলৈ। এতিয়া মোৰ মনেই নকৰে কাৰোবাক নিজৰ কৰিবলৈ। আৰু যিয়ে দেখিও বুজি নাপায় মোৰ দুখবোৰ, তাক বুজাবলৈ গৈনো কি পাম মই। তাই এতিয়া বহুত সলনি হৈ গৈছে। কিজানি তাই কাৰোবাৰ সৈতে আৰু প্ৰেমত পৰিছে। মই তাইৰ জীৱনত এজন সৰু মানুহ আছিলোঁ, যাক তাই এতিয়া সম্পূৰ্ণ পাহৰি গৈছে।